নমস্কাৰ ছাবস্ক্ৰাইবাৰসকল বৰখা বাৰ নতুন সাক্ষাৎকাৰটো চাওঁ আহকচোন এই কথা শেষ হৈ যায় যে তাৰপিছত কি পাতিম বুলি আৰু কোৱাচোন তোমাৰ বিষয়ে Hey, please don't. মোৰ এনেকে আছিলে গাৰ্লফ্ৰেণ্ড এগৰাকী ব্ৰেক অফ হ'ল এতিয়া মানে মই মনতে হৈছে যে কোনে গাৰ্লফ্ৰেণ্ডৰ কথা সুধিছে মইতো সোধা নাই মই খবৰহে সুধিছো বা আৰু কোৱা তোমাৰ জীৱনৰ বিষয়ে হু ইজ আস্কিং এবাউট ইয়ৰ এক্স গাৰ্লফ্ৰেণ্ড কেনেকুৱা লাগিছে লাষ্ট কেনেকুৱা তাৰমানে এইটো বুজাব খুজিছে মোৰ মানে কোনো নাই আৰু So, age আৰু বাকি নিমিলা বিলাক কোনো কথা নহয়. The first respect থাকিব লাগে আৰু মৰম কৰিব লাগে, সঁচা হ'ব লাগে. Bas, that's it. মোৰ কাৰণে কি পইণ্টটো ইন এ ৰিলেশ্যনশ্বিপ ইজ অলৱেজ ৰেচপেক্ট মানে প্ৰেম বুলি লাভ যিটো বস্তু ইটছ এ ক্লাষ্টাৰ অফ মেনি ইমোশ্যনছ গতিকে যিটো সম্পৰ্কত সন্মান নাথাকিব মই ভাবো সেই সম্পৰ্কটোত প্ৰেম কেতিয়াও থাকিব নোৱাৰে চ' মই সদায় এটা কথাই আমি দুটাই উই মেক ইট এ পইণ্ট নপতাকে থাকিব নোৱাৰে আৰু ভাস্কৰ বৰুৱাই প্ৰপ'জ কৰিব এই কিছ কৰা ইমজিটো পঠিয়ালেও ৰিপ্লাই নিদিয়ে এনেকুৱা মানুহ মানে until unless something really serious started আমাৰ মাজত কিবা তেনেকুৱা আৰম্ভ হৈছিল তেতিয়ালৈকে কিন্তু মই এনে ফুটিতে কেতিয়াবা দি দিলো কি পইণ্টটো ইন এ ৰিলেশ্যনশ্বিপ ইজ অলৱেজ ৰেচপেক্ট মানে প্ৰেম বুলি লাভ যিটো বস্তু ইটছ এ ক্লাষ্টাৰ অফ মেনি ইমোশ্যনছ গতিকে যিটো সম্পৰ্কত সন্মান নাথাকিব মই ভাবো সেই সম্পৰ্কটোত প্ৰেম কেতিয়াও থাকিব নোৱাৰে চ' মই সদায় এটা কথাই আমি দুটাই উই মেক ইট এ পইণ্ট